বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপুনি লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ নকৰাকৈ কেনেকৈ আপোনাৰ এণ্ড্ৰইড মোবাইলৰ পৰা এটা ইউটিউব একাউণ্ট খুলিব পাৰিব। তাৰ বাবে আপুনি প্ৰথমতে আপোনাৰ এপ লিষ্টখনত গৈ ইউটিউবৰ আপোনাৰ যিটো এপ আছে এপটো খোলক। এপটোত এতিয়া আপুনি সোঁফালে ওপৰৰ ফালে এটা গোলকৈ আইকন দেখা পাইছে, হয়নে? প্ৰফাইলৰ যিটো একাউণ্ট দেখা পাইছে তাত আপুনি ক্লিক কৰক। প্ৰফাইল আইকনটো ক্লিক কৰাৰ পিছত যদি আপোনাৰ অলৰেডি লগ ইন কৰা আছে তেনেহ'লে কোনো কথা নাই। যদি লগ ইন কৰা নাই তেনেহ'লে ইয়াত চাইন ইন কৰিবলৈ এটা অপশ্যন আহিব, আপুনি চাইন ইনত ক্লিক কৰক। তাৰপিছত আপোনাৰ যি গুগল একাউণ্ট আছে সেই গুগল একাউণ্টটো ইয়াত দিয়ক, দি লগ ইন কৰক। লগ ইন হৈ গৈছে। লগ ইন কৰাৰ পিছত পুনৰ আপুনি প্ৰফাইলৰ যিটো অপশ্যন আছিল গোল অপশ্যন সোঁফালে ওপৰত সেই অপশ্যনটো পুনৰ ক্লিক কৰক। ইয়াত এতিয়া বিভিন্ন অপশ্যন আহি গৈছে, মাই চেনেল, টাইম ৱাটছড। এতিয়া আপুনি সেই মাই চেনেল অপশ্যনটোত ক্লিক কৰক। সেইটোৱে হ'ল আপোনাৰ ইউটিউব একাউণ্ট। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই সোনকালেই আৰু বহুতো সৰু সৰু টেকনিকেল ভিডিঅ' লৈ আহি আছোঁ। আৰু ইয়াৰ পিছতে মই আপোনালোকক দেখুৱাম কেনেদৰে ইউটিউবত এটা ভিডিঅ' আপুনি আপোনাৰ মোবাইল ফোন ব্যৱহাৰ কৰি আপলোড কৰিব পাৰিব।